ছোৱালী দেখা নাই ইমানতে ঘূৰি ঘূৰি চাই আছে। ভণ্টি এইটো লোৱা। নহয় মানে তুমি স্কুটি ঠেলি হোৱা দেখিলোঁ যে সেইকাৰণে পেট্ৰল শেষ হ'ল বুলি ভাবিলোঁ। নহয়ও, মই দুখীয়া হ'লেও মানুহক সহায় কৰি ভাল পাওঁ, সেইকাৰণে তোমাৰ অসুবিধা হোৱা দেখি আনি দিলোঁ। আৰু মই তোমাক ভণ্টি বুলিহে সহায় কৰিছোঁ, তুমি ভুল নুবুজিবা। এতিয়া যোৱা। ছোৱালীজনী কিন্তু কিবা এটা ভাল লাগিছে, আকৌ বা কেতিয়াকে লগ পাওঁ তাইক। নকৰে কেনেকুৱা মানুহ সেই ফোন মাৰি মাত মতা নাই যে। হেল্ল' আৰে ফোন মাৰে কথা নাপাতে কি মানুহ সেই। কিবা ফোনটো মাৰি ভয় ভয়হে লাগিছে দেখোন। যি হয় হওক, আকৌ এবাৰ মাৰি চাওঁ। হেল্ল', চিনি পাইছা? নাই, কওকচোন কাক বিচাৰিছিল? নহয় মানে মই তোমাকে বিচাৰিছিলোঁ। কোনে কৈছে? মই চিনি পোৱা নাই। নহয় মানে মই এই যে পেট্ৰল মনত পৰিছে? অঁ, পেট্ৰল চিনি পালোঁ, পিছে নম্বৰটো ক'ত পালা? বাৰু এই নম্বৰ ক'ত পালে সেইবোৰ বাদ দিয়া, এই তোমাৰ মানে নামটো ক'বা নেকি? মোৰ নামটো কবিতা। বৰ ধুনীয়া নাম দেই। মোৰ নাম বিশাল। তোমাক কিবা বহুত ভাল লগা হৈ গৈছে জানা। তোমাৰ আকৌ বাৰু পেট্ৰল কেতিয়াকে শেষ হ'ব? তেতিয়াহে তোমাক কিজানি আকৌ মই লগ পাব পাৰোঁ। তোমাৰ যে কথা আৰু দেই, এটা কাম কৰিবা কাইলৈ নৈ পাৰলৈ আহিবা, তাতে এবাৰ লগ কৰিম।
নালাগে, মোৰ এনেকৈয়ে ভাল লাগিছে জানা। সেইবুলি তুমি সদায় এনেকৈ থাকিবা নেকি? ভাল পোৱা মাজত থাকিলে বহুত প্ৰব্লেম হয় জানা। ক'ৰবালৈ যাবলগীয়া হ'লেও সুধিব লাগিব, কিবা কৰিবলগীয়া হ'লেও পাৰ্মিশ্যন ল'ব লাগিব। নহয়, মই তোমাক তেনেকুৱা নকৰোঁ জানা। আৰু চোৱা, মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপতো থাকিব নোৱাৰোঁ। মই তোমাক বহুত ভাল পাওঁ জানা। নাই, মই ভাল পোৱা মাজত থাকিব নোৱাৰোঁ। নহয়, তুমি পাৰিবই লাগিব। নহয়, তুমি মিছা কথা কৈছা। তুমি যদি মোক সঁচাই ইমান ভাল পালা হ'লে তোমাক মই ইমান ৰিকুৱেষ্ট কৰিবলগীয়া নহ'লহেঁতেন। তুমি একেবাৰে অকৰা হৈছা। নিজৰ কিমান মৰম জুখিহে চাইছিলোঁ। ঠিক আছে, আপুনি চিন্তা কৰিব নালাগে, কামটো আপুনিয়ে পাব। তাকেই আকৌ আমি সৰু সুৰা মানুহ, আপোনালোকৰ ভৰসাতে চলি আছোঁ আৰু যেন তেনে। আপুনি নিশ্চিন্ত থাকক, মই আপোনাৰ লগতে আছোঁ, আপুনি কোনো চিন্তা কৰিব নালাগে। এতিয়া মই তেতিয়াহ'লে গৈ থাকোঁ, টাইম হ'ল। হয় হয় হয়, ঠিক আছে। কওকচোন। মানে মোৰ দেউতাই এইদিনতে আপোনালোকৰ ঘৰলৈ আহিব, এটা বেলেগ প্ৰস্তাৱ। বেলেগ প্ৰস্তাৱ মানে? দেউতাই আপোনালৈ ফোন কৰিব আজি, সকলো কথা বুজাই ক'ব। এতিয়া মই গৈ থাকোঁ। ঠিক আছে হ'ব। আহক নামক। বলক আহক। মা শুনিছনে? এইখনে আমাৰ ভগা বজাৰ। হ'ব ঘৰ লোৱাৰ লগত কি কথা আছে? ঠিক আছে, মনেহে কথা। হয় হয়। আপোনালোকে পালেই। নমস্কাৰ। নমস্কাৰ। সকলোৱে ভালে চাগে? ভালে পালেহি আৰু মোৰ ৰাস্তাটো বেয়া হৈছে তোমালোকে এই চাইডে আহিছো আৰু দিনে। পিছে আপোনাৰ তেখেতক লগত লৈ নাহিলে যে, কি তেখেতৰ গাটো বৰ ভাল নহয় নেকি? তেখেতক ননা মানে কথা এটাই হ'ল, তেখেতৰ গাটো অসুখ এইকেইদিন। এই পানী লগা জ্বৰ চলি আছে যে। বতৰ চিজনৰ হয় হয়। এই ল'ৰাই বোলে ক'লে আজি বন্ধ বা। হয় হয়। ল'ৰাক লগতে আহিব। ঠিক আছে হ'ব, মিটিং কুটুম পিছৰ পৰাই আহিব তেখেত, নহয় জানো? এতিয়া কথা এটা সুধোনে? সোধক কি? ছোৱালী দেখিবলৈ পামনে? আহিলে যেতিয়া ছোৱালী দেখিব পাব, কিয় নাপাব? পাব। এনেই দেখা দেখি হ'লে মনটো ভাল লাগে। হয় পাব দেখিব। শুনিছানে? চাহ তামোল ঠিক কৰা। হয় চাহ তামোলটো বৰ পাছৰ কথা, ছোৱালীহে চাওঁ লাগি আছে। তই কি কৈছ ইয়াত? এইফালে আলহী আহিছে। কিয় আলহী আহিছে? কম বাৰু কোৱা আলহী। চাহ তামোল দিবি। মই নাযাওঁ যে, মোৰ তই নগ'লে নহ'ব নহয়। চাহ তামোল দিবি আৰু মেখেলা চাদৰটো পিন্ধি দিয়া। আমাৰ ছোৱালী চাহ দিয়া আহিছিলে। দিয়া মাজত। বৰ ভাল মানুহ আৰু ল'ৰাটো বৰ ভাল বোলে, বুজিছা? যিমান ভাল হ'লেও মোৰ বিয়া হ'ব নোৱাৰে।
পাৰিবি কিয় নোৱাৰিবিনো নোৱাৰো বুলি কৈছে নহয় নোৱাৰো কি হ'ল ক'লা মই তোমাক লগ কৰিব বিচাৰোঁ। তোমাৰ কিবা হ'ল নেকি তুমি ফোনতে কোৱাচোন মুঠতে তুমি আহিবানে নাহা সেইটো কোৱা। বাৰু হ'ব দিয়া মই গৈ আছোঁ। আমাৰ কবিতাৰ লগত কি হ'ল তুমি ইমান দৌৰাদৌৰিকৈ মাতিলা যে আজি মোক চাবলৈ ল'ৰা আহিছে বা ভাল খবৰ দেখোন ফাল্টু কথা নক'ব। আৰে তোমাক চাবলৈ ল'ৰা আহিছে ভালহে কথা আৰে তোমাক বিয়া পাতি দিব ভালহে তাতে ধনী ঘৰত চাগে মই গুচি যাম কিন্তু তেনেকুৱা কথা কৈ নাথাকিব। মোৰ কিন্তু ভালহে লাগিছে জানা ভাল লাগিছে নেকি অঁ লাগিছেতো তেতিয়াহ'লে মই যামগৈ। যোৱা তেতিয়াহ'লে তুমি মোৰ মনটো এতিয়াও বুজি নাপালা মোৰ তোমালৈ কিমান মৰম আজি ঘৰত গৈ তোক মই মছলাটো দিয়াম নাই বা কবিতা কলম আছিলে আজি তই কথা কবলৈ আহিছ চাওঁ মোবাইলে ওলাইছ খাইটোৰ লগত প্ৰেম কৰিবলৈ চাওঁ প্ৰেম কৰিবলৈ তই ল'ৰা নাপালি চাওঁ আজিৰ পৰা তই এই মোবাইলত তোৰ মই মেথা ভাঙি দিম কিন্তু কৈ দিলোঁ অঁ তোৰ মই মেথা ভাঙি দিম